নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক ভাৰতীয় আছামিজ কিটচেনলৈ। আজি আমি বনাবলৈ ওলাইছো মৰা পাতৰ গুৰি দি মাছৰ মাথাৰ তিতা। প্ৰথমতে এটা মাছৰ ভজা মাথা, 1 চামুচ মৰা পাতৰ গুৰি, 4 চামুচ চাউলৰ গুৰি আৰু আধা কাপ পানীৰ লগত মিহলাই ল'ব। প্ৰথমতে কেৰাহীটো বহাই দিব। কেৰাহীটো গৰম হোৱাৰ পিছত তেল দিব। তেলখিনিত পাঁচফোৰণ দি দিব। তাৰপিছত শুকান জলকীয়া 2টা ভাঙি দিব। ৰংচুৰীয়া হোৱালৈকে লৰাই থাকিব। এতিয়া পানীৰ লগত মিহলোৱা চাউলৰ গুৰিখিনি কেৰাহীটোত ঢালি দিয়ক আৰু 1 কাপ পানী দি দিব। যেতিয়ালৈকে পানীখিনিৰ লগত গুৰিখিনি মিক্স নহয় লৰাই থাকিব। আৰু 1 গিলাচ পানী দি মিহলাই থাকিব। চাউলৰ গুৰিখিনি মিহলি হোৱাৰ পিছত মৰাপাতৰ গুৰিখিনি দি দিব। মৰাপাতৰ গুৰিখিনি দিয়াৰ পিছত ভালদৰে লৰাই থাকিব। অলপ সময়ৰ পিছত কলাখাৰ 2 চামুচ দি দিব। এতিয়া নিমখ নিজৰ সোৱাদ অনুযায়ী দি দিব। এতিয়া মৰাপাতৰ গুৰিখিনি ভালদৰে মিহলি নোহোৱালৈকে লৰাই থাকিব। মৰাপাতৰ গুৰিখিনি মিহলি হোৱাৰ পিছত মাছৰ মাথাখিনি দি দিব। এতিয়া ভালদৰে লৰাই দি থাকিব। এতিয়া উতলিবলৈ দিয়ক। অলপ সময় উতলাৰ পিছত লৰাই দি দিব। পাৰিলে মাছৰ মাথাখিনি ভাঙি দি দিব। এতিয়া 5 পৰা 10 মিনিট উতলাই থাকিব দি দিব। লাষ্টত 1.5 চামুচ মান কেঁচা তেল ঢালি দিব। এতিয়া অলপ সময় লৰাব। এতিয়া লৰাৰ পিছত গেছৰ ওপৰত অলপ সময় ৰাখি থৈ দিব। এতিয়া মৰাপাতৰ তিতা তৈয়াৰ হৈ গ'ল।